নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ফানি ভিডিঅ' বনাবলৈ লৈছোঁ। অলপ এণ্টাৰটেইনমেণ্ট হ'ব ভিডিঅ'টো। তো আমাৰ কাষতে আছে ধনশিৰি নদীখন, সেইকাৰণে মোৰ ইউটিউবৰ চেনেলটোৰ নাম ধনশিৰি পৰিয়া দিলোঁ। ব'লক আজি গাঁৱৰ ল'ৰা গোটেইকেইটা গা ধুওঁগৈ, দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এইফালে এইটো কঁকালত কাপোৰকেইটা তাত গা ধুই খুলি পিন্ধিবলৈ লৈ লৈছোঁ। এইকেইটা ওলাইছোঁ গা ধুবলৈ, তো চাই থাকিব ভিডিঅ'টো। এয়া আমি আহি পাই গৈছোঁহি এইখন নদীখন। এইয়া ইপাৰ পিকনিক খাই আছে। এইফালে এইফালেও মানে আমাৰ এইটো একচুৱেলি আৱৰঘাট মৰঙি মানে ধনশিৰি এইটো এটা পিকনিক প্লেচেই হয়। য'ত মানুহ আহিয়ে থাকে পিকনিক খাবৰ কাৰণে। আপোনালোকো আহিব পাৰিব। তো আৱৰঘাট বুলি আছে। এইফালে এয়া জালো মাৰি আছে। তো চাই থাককচোন ভিডিঅ'টো, কিমান কি দেখুৱাব পাৰোঁ চাওঁ আৰু। পিকনিক খাই আছে সেইটো সিপাৰে, অলপ জুম কৰি দেখুৱাই দিছোঁ। এইখন নাও এখনো আছে। এইখিনিতে ধুম বুলি ভাবিছোঁ, খালি জানিয়া পিন্ধি ধুব নোৱাৰিম, গামোচা পিন্ধি ল'ব লাগিব। এইফালে ছোৱালীও আছে, সেইজনী ইপাত পিকনিক খাবলৈ অহা জমিলে এখন। এইফালেও এটা পাৰ্টি আছে, এইখন গাড়ী ৰখাই থৈ দিছে। এয়া এহেঁতিকেইটা সেই আগত ধুমগৈ বুলি ওলাইছে। এইখিনি মানুহ থকাৰ কাৰণে মানে অকণমান দিগদাৰ পাইছে। তো ব'লক গৈ থাকোঁ আগলৈ। এইটো এটা পাৰ্টি ইয়াতো আছেহি, তো আপোনালোকো আহিব। এইখিনি সৰিয়হ মোৰখিনিতকৈ ধুনীয়াকৈ ফুলিছে চব। একদম মজা চিনেৰি, কিনাৰে কিনাৰে এইবোৰ সৰিয়হ ফুল থাকে। এইফালে এখন নদীখন, এই ইপাৰে সেই শ্বৰ্টটোত খাবলৈ বেছি ভাল হ'ব। আপোনালোক আহিলে সেইফালে যাব পাৰিব। একদম মাইণ্ড ব্ল'য়িং চাওকচোন, একদম কাষত এইবোৰ একদম সৰিয়হ ফুল একদম এই তালৈকে ফুলি আছে। এইফালে এয়া নদী, এই পাৰত এয়া পিকনিক চলি আছে। এইবোৰ ঝাও বনগছ, সেইফালেদি এনেকৈ গৈ গৈ বালিটো পাব ধুনীয়াকৈ। চব গোটেই পিকনিক প্লেচে আৰু এইবোৰ ধুনীয়া পাব আপোনালোকে পাৰ্টি কৰি। বাম নহয়, ধুনীয়া হ'ব ধুবলৈ। এইটো এটা প্লেচ, খুব ধুনীয়া প্লেচ আৰু। এই মুঠতে আপোনালোক আহিব। এইবিলাক ঝাও বন গছ, এয়া কাষতে নদী বৈ আছে ধুনীয়াকৈ। ইফালে এইটো গোটেই প্লেচেই প্লেচ আৰু। এইবোৰ ঝাও বন আছে ছাইডত, তালৈকে। এয়া কাপোৰ চাপোৰবোৰ খুলি লৈছোঁ, চবেই খুলি লৈছোঁ মানে গামোচা পিন্ধি লৈছোঁ আকৌ দেই। এইবোৰ কাপোৰবোৰ ধুনীয়াকৈ থৈ ল'লোঁ। এয়া চক, এহঁতক দেখি একদম লৰালিলৈ মনত পৰি গৈছে। একদম ফৰেনাৰ লেখীয়াকৈ শুই থাকিবলৈহে মন গৈছে, মজা লাগিছে একদম। সেইটো পোৱালিটো গৈছে, যা যা। পোৱালীয়া গৈ আছে ধুবলৈ। মজা লাগিব দেখি। একো নহয় একো নহয়, যা। কিমান দিব লাগে দেখিছা নাই? ইফালে দ আছে, ইফালে দ আছে। হা? এইফালে দ আছে দেই। হা? দ মুড়ি ভাজিবলৈ বালি আনিবলৈ নহ'ব। নহয় বিয়া কেনেকুৱা ফিলিং? এইফালে দ আছে, নাজানিলে দিগদাৰ আছে। অকণমান দ আছে আৰু ধুনীয়াকৈ ধুই আছে। এনেকৈ নদীত গা ধুই আপোনালোকে কেতিয়াবা ধুই চাব, অলপ বাম জেগাত। তেতিয়া কাপোৰ চাপোৰবোৰ ধুনীয়াকৈ পিন্ধি লওঁ বা ঘৰ যাম আৰু। সিহঁতিকেইটাই ধুইয়ে আছে ধুনীয়াকৈ। চাওক, ময়ো আৰু অলপ ধুইহে লওঁগৈ।
এইফালে গা চা ধুই একদম ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই লৈছোঁ আৰু এতিয়াও সলাই আছে এয়া মস্তি ভিউ আহিছে এইটো দেখিবলৈ একদম ধুনীয়া লাগি গৈছে বৰ সুন্দৰ দেখিছে এই তালৈকে নদী তো আপোনালোকে এবাৰ আহি চাব তো এটা বস্তু লৈ লৈছোঁ বস্তু মানে এইটো বালি মুড়ি ফুটাবৰ কাৰণে লৈ লৈছোঁ বিহু আহি আছে একদম ক্ৰীম চিম লৈ আহিছে আৰু ৰাইজে দেখ তাক আবাৰ সেয়া গা চা ধুই গৈ আছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ তো আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব